হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ঘৰতে সহজতে বনাব পৰা পনীৰৰ ৰেচিপি। আৰু এতিয়া যিহেতু বাজিছে ৰাতিপুৱা 9টা, তো ভাবিছোঁ এতিয়া মই ৰাতিপুৱাৰ ভাত সাজ বনাবলৈ লওঁ আৰু ভাবিলোঁ যে আজি এটা পনীৰৰ ৰেচিপিকে ট্ৰাই কৰি চাওঁ। তো আপোনালোককো দেখুৱাই থাকিম মইনো কেনেকৈ বনাওঁ। একেবাৰে ইজি হয় আৰু মানে বহুত বস্তুৰ প্ৰয়োজনো নহয়, কম সামগ্ৰীৰে বনাব পৰা যায় ঘৰতে সহজতে আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। তো ঠিক আছে, বলক তেতিয়াহ'লে বনাই লওঁগৈ এতিয়া। তেতিয়াহ'লে চাওঁচোন আহক কি কিনো লাগে আমাক এই ৰেচিপিটো বনাবৰ কাৰণে। ইয়াৰ কাৰণে 2টা বিলাহী এইদৰে কাটি লৈছোঁ আৰু বিলাহীৰ গুটিখিনি অলপো ইউজ কৰা হোৱা নাই। 2টা পিঁয়াজ এনেদৰে কাটি লোৱা হৈছে। কেইটামান নহৰু আৰু অলপমান আদা লৈছোঁ। 2টা জলকীয়া লৈছোঁ। জলকীয়াটো নিজৰ সোৱাদ অনুসাৰে কম বেছি কৰিব পাৰে আপোনালোকে। আৰু অলপমান গোটা জিৰা লৈছোঁ, লগতে 200 গ্ৰাম পনীৰ লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ডাঙৰ চামুচেৰে 4 চামুচমান মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া পনীৰখিনি আমি অলপমান ফ্ৰাই কৰি লৈছোঁ এনেদৰে। আৰু পনীৰখিনি বহুত বেছি টাইমো ফ্ৰাই কৰিব নালাগে, যিহেতু বেছি টান হৈ যাব আৰু টান হৈ গ'লে পনীৰৰ টেষ্টটো নাইকিয়া হৈ যায়। পনীৰখিনি আমাৰ এতিয়া ফ্ৰাই কৰি হৈ গৈছে আৰু এতিয়া বাচন এটাত ধুনীয়াকৈ কাঢ়ি লৈছোঁ। তেলখিনি যিহেতু গৰম হৈয়ে আছে, সেইকাৰণে আমি আধা চামুচমান গোটা জিৰা দি দিছোঁ। এটা ফুটি উঠাৰ লগে লগে আমি এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আমি অলপমান ফ্ৰাই কৰি ৰঙচুৱা নপৰালৈকে এইদৰে লৰাই লৰাই ভাজি লৈছোঁ। এতিয়া আদা নহৰুখিনি খুন্দি পেলাই ইয়াত দি দিছোঁ। আদা আৰু নহৰুখিনিয়ে নিজৰ কেঁচা গোন্ধটো এৰি নিদিয়ালৈকে আমি ভাজি থাকিব লাগিব। এতিয়া গেছটো অলপমান কম কৰি অলপমান হালধি দি দিছোঁ। এতিয়া দিছোঁ অলপমান ধনিয়া গুড়ি, লগতে দিছোঁ অলপমান জিৰা গুড়ি, অলপমান পনীৰ মছলা আৰু অলপমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। গোটেইখিনি এতিয়া ভালদৰে লৰাই থাকিম যাতে তলত অলপো লাগি নধৰে। মছলাখিনিয়ে যিহেতু নিজৰ কেঁচা গোন্ধটো এৰিবলৈ ধৰিছে, সেইকাৰণে আমি এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি কোমল নোহোৱালৈকে আমি এনেদৰে ভাজি থাকিম। বিলাহীখিনি এনেদৰে ভাজি থাকোঁতেই আমি অলপমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসাৰে দিব পাৰে। এতিয়া আমি অলপমান চেনি দি দিছোঁ, কাৰণ চেনি দিলে পনীৰৰ গ্ৰেভিকণ খাবলৈ বহুত টেষ্টি হয়। এতিয়া আমি ঢাকোনেৰে ঢাকি দিম যেতিয়ালৈকে বিলাহীখিনি একেবাৰে গলি নাযায়। আৰু এনেদৰে মাজে মাজে লৰাই থাকিব লাগিব যাতে বিলাহীখিনি অলপো লাগি নধৰে। বিলাহীখিনি যিহেতু ধুনীয়াকৈ কোমল হৈ গৈছে, এতিয়া আমি অলপমান গৰম পানী দি দিছোঁ আৰু পানীটো আপোনালোকে নিজৰ জোখাৰে দিব পাৰে। গ্ৰেভিকণ উতলাৰ লগে লগে আমি এতিয়া ফ্ৰাই কৰি লোৱা পনীৰখিনি ইয়াত দি দিছোঁ। ইয়াত ঢাকোনেৰে ঢাকি পেলাই আমি 10 মিনিটমান সময় এনেদৰে সিজিবলৈ বুলি দিম। এতিয়া আমাৰ পনীৰখিনি প্ৰায় হৈয়ে গৈছে আৰু আপোনালোকে গ্ৰেভিকণ নিজৰ জোখাৰে ডাঠ বা পাতল কৰি ল'ব পাৰে। এইয়া আমাৰ পনীৰ ৰেডি হৈ গৈছে খাবৰ বাবে আৰু বনাবলৈ একেবাৰে ইজি নহয় জানো। হেল্ল' এভৰিৱান, গুড ইভিনিং। চাওঁতে চাওঁতে এতিয়া গধূলিয়ে হ'লগৈ। এতিয়া মানে ওলাই মেলি লৈছোঁ। ওলাই মেলি অলপমান বাহিৰলৈ ওলাই যাওঁ খোজকাঢ়িবলৈ, ফ্ৰেছ হাৱা খাবলৈ আৰু। এনেই ৰুমত সোমাই থাকি আমনিও লাগে ন,
সেইটো কাৰণে এতিয়া ওলাই যাওঁ অলপমান আৰু নৱ জিমৰ পৰা আহিলেগৈ সেইকাৰণে দুইজনেই যাওঁ এতিয়া ঠিক আছে আকৌ লগ পাই আছোঁ খোজকাঢ়ি গৈ থাকোঁতেই হঠাতে মনত পৰিলে যে আমাৰ আচলতে এটা ফিল্টাৰ কিনিবলগীয়া হৈ আছিলে যিহেতু আমাৰ আগৰ পুৰণা ফিল্টাৰটো বেয়া হৈ গ'ল সেইবাবে ভাবিলোঁ ইয়াতে ঢালিগাঁও মাৰ্কেটতে আহি এটা ফিল্টাৰ কিনি লওঁ এতিয়া আমি কিবা এটা খাবৰ বাবে মাৰ্কেটৰ ভিতৰতে থকা এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ যিহেতু মোৰ খুবেই বাৰ্গাৰ খাবলৈ মন গৈ আছিলে সেইকাৰণে ভাবিলোঁ ইয়াতে খাই যাওঁ এইখনেই হৈছে ঢালিগাঁও মাৰ্কেট আৰু ওপৰৰ পৰাই আপোনালোকক অলপমান ইয়াৰ ভিউটো দেখুৱাই দিছোঁ আৰু আজি কিনা ফিল্টাৰটো হৈছে এইটো বজাৰৰ পৰা আহি ধুনীয়াকৈ একেবাৰে চাফা কৰি ধুই মেলি পানী ভৰাই দিলোঁ বাৰু ফিল্টাৰত কেণ্টৰ হয় ফিল্টাৰটো আৰু তলত এখন টুলো কিনি ল'লোঁ থবৰ বাবে ফিল্টাৰটো